फैगौ बिटिसि बिसायख'थिखौ नोजोर बोनानै खुंथायाव थानाय राजखान्थियारि हान्जाजों लोगोसे बेरेखा हान्जाफोराबो फोसावदिंनाया नोजोर बोथाव जादों। बेबादि समावनो गसाइगाव महकुमानि 6 नं कसुगाव बिटिसि बियाब सिंनि तुलसिबिल प्राइमारि बिपिएफनि बानजायनायाव टेंना बिथानि गेवलां फोथाराव गोगोम जयनिं हाबाफारि जालाङो। सोनाब क'क्राझार विधानसभा बियाबनि एमएलए रबिराम नार्जारिया बाहागो लानाय जयनिं हाबाफारियाव इउपिपिएल बिजेपि आरो गुबुन गुबुन हान्जानि 500निबो बांसिन मददगिरि रायजो राजाफोरा बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं बिपिएफ हान्जानि जयनिं हाबाफारियाव बाहागो लानानै एमएलए रबिराम नार्जारिया खौरांगिरिनि सिगाङाव थांनाय 2003 मायथाइयाव हाग्रामा महिलारिनि दैदेननायजों बिटिसि गोरोबथा जानायनि उनाव बिटिसि ओनसोलनि गासै माइनरिटि हारिनि सुबुंफोरा अरायथा रैखाथि मोननो हादों, हानि मोनथायखौ होनो हादोंमोन, जायनि थाखाय जों माइनरिटि हारिनि सुबुंफोरनि गोसोखौ जै खालामनो हादों होनना बुङो। आरो मिरु इउपिपिएलनि गाहाय नेहाथारि राजु कुमार नार्जारिया बिजेपिजों एलायन्स सरकार खुंनायनि थाखायनो प्रमद बर'आ गोजोनै खामानि मावनो हायाखै बुंनायनि सायाव एमएलए रबिराम नार्जारि बिथाङा जुदि एलायन्सआव थानाय हान्जाया एफाबां अनागार खालामदोंब्ला आरो हान्थु खेरायनानै सोरखार खुंनांनायनिख्रुइ एलायन्सखौ सिफायना जोंजों लोगोआव फै, जों खौसेयै बिपिएफ इउपिपिएल गोरोबलायनानै बिसायख'थियाव बेरेखा हान्जाजों जुजिगोन, अब्लानो जोंखौ सोमावसारनो हानाया सोर होनना बुङो। बेबादिनो अखिल गगैया बिटिसि बिसायख'थि गेलेनो फैनायाव जोंहा जेबो बुंनांगौ गैया, नाथाय बिटिसिआव बिथांनि जेबो गोहोम गैया होननानै बुङो। तुलसिबिल प्राइमारिर अधीনত टेंनारबिटा गाँवखনৰ মুকলি পথাৰত ইউপিপিএল কংগ্ৰেছ বিজেপি কৰা বিলাকে বিপিএফ দলত যোগদান কৰিবৰ কাৰণে এটা তেওঁলোকে কাৰ্যসূচী ল'বলৈ আমালৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, যাৰ কাৰণে আজি আমি ইয়াত যোগদান চেৰেমনিৰ নামত এটা কাৰ্যসূচী পালন কৰিছো। ইয়াত 500 জনৰ অধিক বিভিন্ন দলৰ পৰা আমাৰ দললৈ যোগদান কৰিছে। তেনেকুৱা ধৰণৰ একো অনুভৱ কৰা নাই, কিয়নো আমি বিটিচিটো এলায়েন্সত নাই, অসমতো আমি এলায়েন্সত নাই। এলায়েন্সৰ যদি কিহত বুজাপৰাত আছে ইউপিপিএল বিজেপি এজিপি তেওঁলোকৰ মাজতহে আছে। গতিকে হাতত যদি ৰাখিছে ইউপিপিএলকহে ৰাখিছে, আমাকতো ৰখা নাই। আমিতো স্বতন্ত্ৰভাৱে কাম কৰি আছো, আমি স্বতন্ত্ৰভাৱে দল কৰি আছো। আমাক ধৰি ৰখা নাই, ধৰি ৰাখি কাম কৰা বুলি আমি অনুভৱো কৰা নাই, তেনেকুৱা আমাৰ নজিৰো নাই। আমি কমপ্লিটলি বিৰোধী দল হিচাপে আছো আৰু সুকীয়া নীতিৰে সুকীয়া আমাৰ পলিচি এজেণ্ডা লৈ পেলাই আমি কাম কৰি আছো। ইলেকশ্যনৰ এইবাৰ আমি মানে কাৰো লগত এলায়েন্স কৰা নাই, না বিজেপি না কংগ্ৰেছ না চিপিএম না চিপিএম। গতিকে হাতত যে আমাক ৰাখিছে ইয়াৰ মানে যুক্তিযুক্ততা ক'ত আছে? এখন এতিয়া বিটিচি অঞ্চলৰ বসবাস কৰা বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকে যথেষ্ট আতংকিত হৈছে। তেওঁলোকৰ মাজত এটা শংকা, এটা সন্দেহ সোমাই গৈছে যে বিটিচিৰ বাহিৰত যিহেতু বিটিচিৰ জাতি কাষৰীয়া অঞ্চলবিলাকতো উচ্ছেদ অভিযান যিহেতু হৈ আছে, বিশেষ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ওপৰত একে ধৰণৰ উচ্ছেদ আমাৰ বিটিচি অঞ্চলতো হ'ব পাৰে নেকি বুলি তেনেকুৱা ধৰণৰ এটা শংকা, ভয় আৰু সন্দেহ মনত যিহেতু সোমাই থকাটো স্বাভাৱিক। এতিয়া মই আমাৰ ফালৰ পৰা ক'ব খোজো যে বিটিচি অঞ্চলটো অসমৰ শাসন ব্যৱস্থাৰ মানে আওতাত নপৰে। বিটিচিত 6 শিডিউল নামৰ এটা সুকীয়া চৰকাৰ আছে আৰু 6 শিডিউল চৰকাৰে যেতিয়ালৈকে পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে ইয়াত কোনো দলে কোনো চৰকাৰে উচ্ছেদ অভিযান কৰিব নোৱাৰে। এতিয়া আমাৰ বিপিএফ দলৰ পৰা স্পষ্ট হাগ্ৰামা মহিলাই জানুৱাৰীয়া ঘোষণা কৰিছে, যিসকলে 2003 চনৰ 10 তাৰিখ আমাৰ ফেব্ৰুৱাৰীৰ চুক্তি স্বাক্ষৰ কৰা সময়লৈকে আহি ইয়াত বসবাস কৰা সকল আছে, হিন্দুৱে হওক মুছলমানেই হওক, য'ত যেনেকৈ আছে তেখেতসকলক তাতে থাকিবলৈ দিয়া হ'ব, কাকো উচ্ছেদ কৰা নহ'ব না। তেখেতসকলৰ সম্পাদকে আচল কথাটো স্বীকাৰ কৰিছে, সত্য ঘটনাটো স্বীকাৰ কৰি লৈছে আৰু সত্য ঘটনা সত্য কথাটো স্বীকাৰ কৰাটো মই এজন মানে সৎ মনোভাৱৰ ব্যক্তিয়েহে কৰিব পাৰে বুলি মই ক'ব খোজো। আজি সম্পাদক ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছে, তেখেতৰ মানে আচল ঘটনাটো তেখেতৰ মুখৰ পৰা যিহেতু ওলাইছে, গতিকে মই তেখেতক ধন্যবাদ দিছো সেইখিনি কথাটো কোৱাৰ কাৰণে। মোৰ এটাই আহ্বান থাকিব, এতিয়া ইমানেই যদি আপোনালোকক মানে অত্যাচাৰ কৰিছে আপোনালোকৰ লগত এলায়েন্সত থকা দলে, গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰৰ মাজত থাকি আঁঠুকাৰি কাম কৰাতকৈ এই সকলৰ লগত যিটো আপোনালোকৰ বুজা পৰা আছে, যিটো এলায়েন্স আছে, এই এলায়েন্সটো ব্ৰেক কৰি পেলাই আপোনালোকে ওলাই আহিলেই হ'ল। এলায়েন্সটো ব্ৰেক কৰি পেলাই ওলাই অহাৰ লগে লগে আমি বিপিএফ ইউপিপিএল একগোট হৈ পেলাই তেতিয়া যুঁজ দিব পাৰিম, তেতিয়া কোন হয় আমাক হিলাব পাৰা। গতিকে এইটো এটা সুযোগ,
মই ধন্যবাদ দিছো তেখেতসকলে স্বীকাৰ কৰাটো। গতিকে অকল আমাক কাম কৰিবলৈ দিয়া নাই, আমাক প্ৰেচাৰত ৰাখিছে বুলি কৈ পেলাই আকৌ যদি তাতে সোমাই গৈ কাম কৰি থাকে, তেতিয়া তেওঁলোকে চাৰেণ্ডাৰ কৰিছে, আঁঠু কাঢ়িছে বুলি এটা বদনাম পাব, এটা অপবাদ পাব। আৰু এটা ৰাজনৈতিক দল, স্বতন্ত্ৰ দল হিচাপে নিজৰ মান, ইজ্জত, মৰ্যাদা, শক্তিটো ধৰি ৰাখি স্বতন্ত্ৰতা এইটো বজাই ৰাখি পেলাই দল কৰাৰ প্ৰয়োজন আছে। গতিকে য'ত স্বতন্ত্ৰতা নাই, য'ত প্ৰেচাৰ আছে, য'ত দমন আছে, তাতে নথি স্বীকাৰ কৰি পেলাই তেখেতসকলে কাম কৰে, কি দুখী আছে? আমি আছো নহয় ভাই, দাদা ভাই, একেলগে আমি কাম কৰিম, এলায়েন্সটো বেক কৰক, এলায়েন্সটো বেক কৰি পেলাই বিপিএফৰ লগত হাত মিলাই একেলগে ইলেকশ্যন খেলিম, আহি যাওক, আমি খাইলে পৰহি ঠিক কৰি ল'ম। ইয়াৰ কাৰণে মই আহ্বান কৰিছো। স্থায়ীভাৱে ব্ৰিটিছৰ নাগৰিক হিচাপে, বাসিন্দা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে যিহেতু তেখেতসকলক যদিও অসমত উচ্ছেদ অভিযান চলাইছে, আমাৰ বিপিএফ দলে স্পষ্টভাৱে ঘোষণা কৰাৰ পাছত BTC 2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰীতে স্বাক্ষৰ কৰা চুক্তিটো এইটো এটা ৰক্ষা কৱচ। BTC অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে মানে এইটো ৰক্ষা কৱচ। এই চুক্তিটো থাকালৈকে কোনোদিনে কোনো জাতিক কোনেও উচ্ছেদ কৰিব নোৱাৰে। গতিকে BTC অঞ্চলত উচ্ছেদ অভিযান আমি হ'বলৈ নিদিম। কোনোবাও যদি কৰিব খোজে, কৰিবৰ কাৰণে কোনোবা যদি সিদ্ধান্ত লয়, সেইটো আমি আমাৰ অঞ্চলত কেতিয়াও হ'বলৈ নিদিম, আমি বাধা দিম। আমাৰ পৰা সংখ্যালঘু ৰাইজে যোৱাবাৰো বিপিএফৰ লগত আছিলে, এইবাৰো বিপিএফৰ লগতে আছে। আৰু মোৰ দৃঢ় বিশ্বাস তেখেতসকলে মানে অদূৰ ভৱিষ্যতো বিপিএফৰ লগতে থাকিব। অখিল গগৈয়ে BTCত তেখেতে ইলেকশ্যন খেলিবলৈ আহিছে, আহক, হ'ব লগা বৰ নাই। আৰু সেইটো গণতন্ত্ৰ বা গণতান্ত্ৰিক অধিকাৰ। তবে ইয়াত কংগ্ৰেছে যদি আহিছে, বিজেপিয়ে যদি আহিছে, অখিল গগৈয়ে কিয় আহিব নোৱাৰে? অখিল গগৈয়েও আহক। আৰু কিন্তু অখিল গগৈয়ে যিহেতু তেনেকুৱা ৰাইজৰ মাজত বেছি নাই, একো প্ৰভাৱ নপৰিব আৰু একো চিন্তা কৰিব লগা নাই। তেখেতে হয়তো বেছি শ্বেয়াৰ কৰিবৰ কাৰণে আহিছে, চিট পোৱা নোপোৱা কথা। ৰাইজৰ মাজত সোমাই যোৱাৰ এটা চেনেল বিচাৰিছে, মাধ্যম বিচাৰিছে। আৰু ৰাইজৰ লগত এটা কনটেক্টত আহিবৰ কাৰণে BTC ইলেকশ্যনটো এটা মাধ্যম হিচাপে তেওঁ ব্যৱহাৰ কৰিছে। সেইটো হ'ব পাৰে, ইয়াৰ বাহিৰে বেলেগ একো মানে কিবা গুৰুত্বপূৰ্ণ আছে বুলি মই নাভাবোঁ।